মাননীয় আজিৰ সভাৰ সভাপতি মহোদয়, আজিৰ সভাত উপস্থিত মোৰ শিক্ষাগুৰুসকল, আজিৰ সভাখন কিয় পতা হৈছে আমি সকলোৱে জানো। আজিৰ সভাখন হৈছে বিদায় সভা, সপ্তম শ্ৰেণীৰ বিদায় সভা। আমি এইখন বিদ্যালয়ত 3 বছৰ কাল ধৰি শিক্ষা লাভ কৰিলোঁ। তাৰ ভিতৰত কেতিয়াবা ভুল কাম কৰিছিলোঁ, তেতিয়া নিজৰ বুলি ছাৰ বাইদেউসকলে মাফ কৰিছিল। বিদায় বুলি চিৰ বিদায় নহয়, সাময়িক বিদায়হে। এইখন বিদ্যালয়ত আমি বহুত শিক্ষা লাভ কৰিলোঁ। নানা জাতি আমি সকলোৱে মিলিজুলি পঢ়া শুনা কৰিছিলোঁ, কিন্তু সময়ৰ আহ্বান, যেনেকৈ বছৰেকৰ মূৰত বা 6 মাহৰ মূৰত গাঁৱৰীয়ে সন্তান জন্ম দিয়ে, ঠিক তেনেকৈ আমিও নিয়ম বান্ধি দিছে। বছৰৰ মূৰত পঢ়া শুনা কৰিলে আগবাঢ়িব লাগে উচ্চ শিক্ষা লাভৰ কাৰণে। এনেকৈ আমি আজি ছাৰ বাইদেউসকলৰ পৰা সাময়িক বিদায় ল'ব ওলাইছোঁ। লগতে আহি থকা সময়ত আমাৰ সহপাঠীসকলে ডেকা ডেকি হ'লে মাতবোল কৰিবলৈ আহ্বান কৰিছোঁ। লগতে ছাৰ বাইদেউসকলক দেখিলেই মাত এষাৰ দিবলৈ আহ্বান জনাইছোঁ। বিদায় বুলি সাময়িক বিদায় লৈছোঁ, চিৰ বিদায় নহয়। আমি ছাত্ৰ ছাত্ৰীসকল, সহপাঠীসকলে ডেকা ডেকি হ'মেই। এইখন বিদ্যালয়ত আমি 2002 চনৰ পৰা শিক্ষা লাভ কৰিছোঁ। তাৰ ভিতৰত আমি কেতিয়াবা ভুল কাম কৰিছিলোঁ, নিজৰ বুলি ক্ষমা কৰি দিছিল ছাৰ বাইদেউসকলে। লগতে আমি এইখন বিদ্যালয়ৰ পৰা বিদায় ল'ব লাগিব, সাময়িক বিদায়। আমি সকলোৱে একেখন স্কুলত নপঢ়িব পাৰোঁ, বেলেগ বেলেগ স্কুল আছে। ক্লাছ 8 পোৱাৰ লগে লগে কোনোবাই ওচৰতে পঢ়িব, কোনোবাই আমুক স্কুলত পঢ়িব, কোনোবাই তামুক স্কুলত পঢ়িব, এনেকৈ বেলেগ বেলেগ হ'ব পাৰে। সেয়ে আমি উচ্চ শিক্ষা হেতু সাময়িক বিদায় ল'ব আগবাঢ়িছোঁ। লগতে ছাৰ বাইদেউসকলক নমস্কাৰ জনাই আজিৰ বিদায়ী ছাত্ৰ হিচাপে মোৰ মন্তব্য আৰু দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। যদি ভুল ভ্ৰান্তি হয় নিজৰ বুলি ক্ষমা কৰিব। নমস্কাৰ।